যোৱাকালি ৰাতি ভাবি হৈছিলোঁ যে ৰাতিপুৱা সোনকালে উঠি কামখিনি কৰি গা পা ধুই মন্দিৰলৈ যাম, কিন্তু ক'ত শাৰী পায়ে টাইম দেখি লৰালৰিকৈ উঠিছোঁ, কামখিনি কৰিছোঁ আৰু ৰুমতে চাকি এগছি জ্বলাই ওলাই মেলি ৰেডি হৈছোঁ কামলৈ বুলি। আমাৰনো বিহু পূজাৰ সময় ক'ত, তথাপিও ডিউটিলৈ গৈ ওচৰতে থকা শিৱ মন্দিৰটোলৈ গৈছিলোঁ, পিছে ভিৰ দেখি ঘূৰি আহিব লগা হ'ল। মই বাৰু নিজকে শিৱ ভক্ত বুলি নকওঁ, তথাপিও যি পূজা আহে মই সকলো পূজাই কৰি যাওঁ, আৰু তেনেকুৱা দিনত পূজা দিব নোপোৱালে একো খোৱা নাযায়। আজিও মই একো খোৱা নাছিলোঁ ৰাতিপুৱাৰে পৰা, সেইকাৰণে দেৰিকৈ হ'লে অলপ সময় উলিয়াই পূজা এভাগ দি আহিলোঁ। আৰু শিৱৰাত্ৰিৰ সকলোকে অলেখ অলেখ শুভেচ্ছা থাকিল। শিৱ বাবাই সকলোৰে মনৰ কামনা পূৰ্ণ কৰক। আপুনি নিজকে বাৰু কি ভক্ত বুলি মানে জনাবচোন পাৰিলে। বাৰু সকলো ছোৱালী মহিলা যোনে মোৰ ভিডিঅ' চাই আছে, আশা কৰোঁ যেন আপোনালোকৰ নিজৰ সাহস হৈ থিয় হৈ থাকিব পাৰে। ৰিমেম্বাৰ, বি ইউৰ অ'ন ফেয়াৰী। আৰু চেল্ফ ডিফেন্স শিকিব লাগে, কিন্তু যাতে কোনেও কেতিয়াও ব্যৱহাৰ কৰিব লগা নহওক, সিমানখিনি ছ'চাইটি আমাৰ আগুৱাই যাওক। আজিলৈ এৰিছোঁ, টাটা।